ডিয়াৰ কলেজৰ ব্ৰকেন হাৰ্টৰ ল'ৰাটো কথা নৱমী শইকীয়া। ঐ দেৱদাৰু নগৰীৰ ব্ৰকেন হাৰ্টৰ ল'ৰাটো বকুল তলত বহি কিমান আৰু বাৰে বাৰে মোক পাগল কৰিবা। ক'লা ছানগ্লাছযোৰৰ আঁৰত লুকাই থকা তোমাৰ কজলা সিক্ত দুচকুৰ কাহিনীবোৰ কিমান আৰু ৰজনীগন্ধাৰ পেকেটত সাঁচিবা। মোৰ তিক্ত হৃদয়ত তুমি যিদিনাই প্ৰথম ভুমুকি মাৰিছিলা সিদিনাই সপোনবোৰে ভুখা মেলিছিল আৰু বকুল তলৰ পৰা বুটলি আনি আল ফুলে সজাই লৈছিলোঁ মোৰ আধা কেঁচা কলিজাৰ মাজত। হৃদয় কেনভাছত ডাঙৰকৈ আঁকি লৈছিলোঁ তোমাৰ প্ৰতিচ্ছবি। তোমাক চাবলৈকেতো ঘনে ঘনে মোৰ ডিপাৰ্টমেণ্টলৈ অহা যোৱা। জানোচা বুটলি আনিব পাৰোঁ বকুল তলত পৰি ৰোৱা তোমাৰ ব্ৰকেন হাৰ্টৰ এটিমাত্ৰ টুকুৰা। দেৱৰাজিয়ান হোৱাৰ পৰাই প্ৰেমত পৰিলোঁ ইয়াৰ সেউজীয়াৰ, আৰু সেই সেউজীয়াৰ মাজতচোন দুচকু তেতিয়া কেৱল তোমাৰ অপেক্ষা। শুনিছোঁ বহুতৰ মুখত তোমাৰ ব্ৰকেন হাৰ্টৰ আধা লিখা কাহিনী, কিন্তু চোৱাচোন এতিয়া যে মই তোমাৰ পাগলী। নালাগে মোক প্ৰেমৰ কোনো জাক জমকতা, নালাগে ফেচবুকৰ এনে ৰিলেশ্যনশ্বিপ ষ্টেটাছ। মোক কেৱল তোমাৰ কলেজাৰ ভঙা টুকুৰাবোৰ জোৰাব পৰাকৈ সেই গোপন অধিকাৰখন দিয়া। ছানগ্লাছৰ আঁৰৰ চকুজুৰিত হাঁহি বিৰিঙাব পৰাকৈ তোমাক আৱৰি ৰাখিম। গন্ধাৰ পেকেটটো দেখিলে মোলৈ মনত পৰাকৈ তোমাক মৰম যাচিম। আহাচোন আধাতে ৰৈ যোৱা তোমাৰ কাহিনীবোৰ মোৰ পৰাই আকৌ পুনৰবাৰ আৰম্ভ কৰোঁ। বকুল তলৰ পৰাই বিয়পাব খোজোঁ আমাৰ কাহিনীবোৰ ডিপাৰ্টমেণ্ট, কেণ্টিন আৰু দেৱৰাজৰ সেউজীয়াবোৰৰ মাজত। মাথো মোক তোমাৰ হোৱাৰ অধিকাৰকণ দিয়া। বকুল তলৰ ব্ৰকেন হাৰ্টক দেৱৰাজৰ ৰমিঅ' বনোৱাৰ এটিমাত্ৰ সুযোগ দিয়া। আশ্বাস নহয় বিশ্বাসেৰে সাৱটি ৰাখিম জনম জনমলৈ আৰু ৰচিম অময়া প্ৰেমৰ এক বিৰল ইতিহাস। ধন্যবাদ।